ৰাতিপুৱা ফজৰ নামাজ পঢ়ি আহিলোঁ দলঙলৈ আহিলোঁ এইটো কাৰণে পৰিৱেশটো অলপ ল'বলৈ। আৰু দলঙৰ পৰা আহি পেলাই এতিয়া গৈ আছোঁ ঘৰলৈ। আৰু গাইজ অলপ তেল কমি আছে আৰু গৈ আছোঁ মই আৰু মোৰ দাদাই। মইতো দেখাব দিছিলোঁ। এজন দুজনকৈ মানুহ আহিব ধৰিলে আৰু এজন দুজনৰ পৰা এতিয়া বহুতখিনি মানুহ আহিলে আৰু গৈ আছোঁ এতিয়া ঈদগাঁৱলৈ, যিখন আমাৰ গাঁৱৰ ঈদগাঁৱত এতিয়া আজি ঈদৰ নামাজটো পঢ়িম গোটেই গাঁৱৰ মানুহ লগ লাগি পেলাই। আৰু গাই যিবিলাক একদম বহুত দূৰ দূৰণিত কাম কৰি আছিলে, চাকৰি কৰি আছিলে, সেই সকলৰ লগত সকলো মানুহ গোট খালোঁ আৰু এতিয়া সকলোৱে চিদ্দা দিবলৈ সাজু হৈ আছে আৰু মানুহ আহিব আছে। নামাজ পঢ়ি ডাইৰেক্ট আহি গ'লোঁ আমাৰ গাঁৱৰ মছজিদটো। আৰু গাইজ আমাৰ গাঁৱৰ মছজিদটো একদম ধুনীয়াকৈ ৰং চং কৰি একদম সজাই তোলা হৈছে। এনেতে আবেলি ঈদৰ নামাজ পঢ়ি আহি পেলাই দেখিলোঁ এখন গাড়ীখনৰ পাছফালে লিখা আছে মই ভাগৰা নাই। আৰু গাইজ আমাৰ গাঁৱৰ আমাৰ চুকৰ এখন ধুনীয়া গেট প্ৰথমবাৰ কাৰণে বনোৱা হৈছে। আৰু গাইজ কি ধুনীয়াকৈ টিউবলাইট দি সজাই ৰখা হৈছে। আৰু গাইজ আমাৰ গাঁৱত তাৰমানে যিটো খেল ধেমালি হয়, আপোনাৰ খেল ধেমালি মই নেক্সট ভিডিঅ'ত বনাই দেখাম। চ' গাইজ ভিডিঅ'টো আজি ইমানতে চলিছে, ভালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই।